মোৰ প্ৰিয় গীতিকাৰ আৰু গায়ক বব ডিলানৰ এটি প্ৰখ্যাত গীতি কবিতা দ্য টাইমছ দে আৰ এ চেঞ্জিঙৰ নিজে কৰা মুকলি অসমীয়া ৰূপান্তৰ নতুন দিন সমাগতৰ আবৃত্তি আগবঢ়াইছোঁ মই পুলকজ্যোতি শৰ্মাই। নতুন দিন সমাগত। কোন ক'ত আছা? আহা হওক সকলোৱে। বুজি পাইছানে? নাও বুৰু বুৰু, আমি সকলো ডুবু ডুবু। কালান্তক বাঢ়নি পানীয়ে হাড়লৈকে তিয়ালে ইমান পৰে। যদি জীয়াই থাকিব বিচাৰিছা তেন্তে সাঁতোৰা, সাঁতোৰা নিজ বাহুবলে। নহ'লে একোডোখৰ নিৰ্জীৱ শিলৰ দৰেই ডুবি ঠাই পাবাগৈ উশাহহীন তলি। জীয়াই থাকোঁ আহা মূৰ তুলি। নতুন সময় সমাগত, ৰাঙলী কিৰণেৰে নতুন দিন হ'ব প্ৰতিভাত। আহা হেৰা লিখক, বুদ্ধিজীৱী, সমালোচক আৰু সেই সকলো যাৰ কলমেৰে অনাগত দিনৰ ছবি নিগৰে। চোৱা, দৃষ্টি প্ৰসাৰিত কৰি চোৱা। শেষ কথাষাৰ এতিয়াই নক'বা এথোন। চকুৰি বেগত ঘূৰিছে, কি ঠিক সময়ে কি উন্মোচিত কৰে। এতিয়া যিজনৰ ঠাই শাৰীৰ একেবাৰে শেষত, শেষান্তত হয়তো তেওঁকেই দেখা যাব বিজয়ীৰ ৰূপত। নতুন সময় সমাগত, ৰাঙলী কিৰণেৰে নতুন দিন হ'ব প্ৰতিভাত। হেৰা নিৰ্বাচিত প্ৰতিনিধিসকল, হেৰা সাংসদসকল, সেই বাঢ়ি অহা শব্দ কাণ পাতি শুনা। সংসদৰ দুৱাৰত থিয় দি প্ৰৱেশ ভেটিবলৈ চেষ্টা নকৰিবা। যিসকলে সংসদৰ দুৱাৰ ৰুদ্ধ কৰিবা তেওঁলোক প্ৰতিঘাতত চূৰ্ণ বিচূৰ্ণ হৈ উফৰি পৰিবা। বাহিৰত ৰণভেৰী বাজিছে শুনা। সেই যুদ্ধই অচিৰেই তোমালোকৰ দুৰ্গৰ খিৰিকীবোৰ কঁপাই তুলিব, বেৰবোৰ চপৰা চপৰে খহাব। নতুন সময় সমাগত, ৰাঙলী কিৰণেৰে নতুন দিন হ'ব প্ৰতিভাত। হেৰা পিতৃ মাতৃসকল, তোমালোক যি য'ত যেনেকৈ আছা শুনা। তোমালোকে যি কৰিব নোৱাৰিলা, যি বুজিব নোৱাৰিলা, সেয়া সন্তানহঁতক কৰিবলৈ দিয়া। তাহাঁতক বশত ৰাখিবলৈ চেষ্টা নকৰিবা। মন কৰিছানে? কৰিছানে মন? তোমালোকৰ বাটটো সৌ কেঁকুৰিটোৰ আগলৈ ধূসৰ হৈ পৰিছে। ফালৰি কাটি ওলোৱা বাটটোত অগা দেৱা কৰি নাথাকিবা। ল'ৰা ছোৱালীহঁতৰ সৈতে হাত মিলাই পাৰিলে আগুৱাই যোৱা। নতুন সময় সমাগত, ৰাঙলী কিৰণেৰে নতুন দিন হ'ব প্ৰতিভাত। কথা কামৰ এক সীমাৰেখা টনা হৈছে, শপত বাক্যও পাঠ কৰা হৈছে। এতিয়া যাৰ গতি দেখাত মন্থৰ, কালিলৈ হ'ব সি দ্ৰুততৰ। এতিয়া যি বৰ্তমান, ফলকতে হ'ব সি অতীত ম্ৰিয়মান। কাঠামো পুৰণি হ'বলৈ, বিবৰ্ণ হ'বলৈ কিমান পৰ। আজি যিসকল দম্ভেৰে শীৰ্ষত, কালিলৈ তেওঁলোকৰ ঠাই হ'বগৈ একেবাৰে শেষত। নতুন সময় সমাগত, ৰাঙলী কিৰণেৰে নতুন দিন হ'ব প্ৰতিভাত।